হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ। এয়া দেখিছেনে, বিয়া পিছদিনাখনৰ যিহেতু বিয়া আজি পানী তুলিব আৰু দৰাক নোৱাব ধুৱাব, সেইটো কাৰণে এয়া ৰেডি কৰি আছে চাকি বন্তি। আৰু কি ৰেডি কৰিছে মই ভালকৈ বস্তুবিলাক নাজানো বাৰু, কি হয়। এয়া হাতৰ ফুলৰ থোপা লৈ থাকিব আৰু কি হয় নাজানো, কি বুলি কয় মই নাজানো দেই, নামটো সোধাও নহ'ল। তো এয়া মায়ে ৰেডি কৰিছে দেখিছেনে। তাৰপাছত যিহেতু ইয়াততো ক'ত বিল নদী একো নাই, সেইটো কাৰণে আৰু বেচিনতে পানী তুলিলে। এয়া দৰা ৰেডি কৰা আছে, দৰা ভনীয়েকে দেখিছেনে, আমি ৰেডি হৈ গ'লোঁ 8টামান বজাত। আৰু এতিয়া ফটকা ফুটাইছে আৰু সকলো ৰেডি যাবলৈ কইনা আনিবলৈ। এয়া দেখিছেনে, দৰা আদৰা নিয়ম হৈ গ'ল আৰু আমি ভিতৰত আহি পেলাই সকলো বহি ল'লোঁ। আৰু ইয়াত ইফালে দৰা বহি আছে যিহেতু, আৰু কি নিয়ম কৰিব আপোনালোকে চাই যাব। মই ইমান ভালকৈ যিহেতু দেখুৱাব নোৱাৰোঁ বাৰু, আৰু নিয়মবিলাক নাজানো কি হয়, কিন্তু মই চাইহে যাওঁ। আৰু প্ৰথমবাৰ যিহেতু প্ৰথমবাৰ বেলেগ কালচাৰ বিয়া দেখিছোঁ, সেইকাৰণে চাওঁতেই ভাবিছোঁ ভালদৰে। আৰু এয়া দৰা আকৌ কাপোৰ চেঞ্জ কৰি আহিছে কইনা ঘৰৰ পৰা দিয়া। আপোনালোকে ঘৰলৈকে ভিডিঅ'টো চাই থাকিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এয়া এতিয়া কইনাক সেন্দুৰ দিবলৈ লৈছে, আৰু দৰাৰ বায়েকে যিহেতু ৰেডি কৰাই দিছে আৰু ধুনীয়াকৈ কইনাক সেন্দুৰ দিব। আৰু কইনাও ৰেডি হৈ লৈছে, মানে ধুনীয়াকৈ এইটো বাতৰি কাগজ এখন লৈ পেলাই, যিহেতু সেন্দুৰ গোটেই কাপোৰে চাপোৰে পৰি যাব ন, সেইটো কাৰণে এয়া দেখিছেনে ধুনীয়াকৈ সেন্দুৰ, যিহেতু আমাৰ অসমীয়া নিয়মতো দৰাই তেনেদৰে সেন্দুৰ নিদিয়েই, আৰু তেওঁলোকৰ নিয়মত যিহেতু দিয়ে দৰাই সেন্দুৰ ধুনীয়াকৈ। আমাৰ বা দেখিছেনে, বা যিহেতু ৰেড কালাৰ বাগৰাকীটো আপোনালোকক সকলোৱে দেখুৱাইছোঁ আপোনালোকক ভিডিঅ'ত। এয়া বায়ে ধুনীয়াকৈ ধৰি দিছে, আৰু এয়া দৰাৰ বায়েক যিহেতু ধুনীয়াকৈ সেন্দুৰ দি আছে। আৰু